মধুপুৰ আহি পালোঁ আৰু গাঁৱতে ষ্টাৰ্ট আছে। এতিয়া এল পি স্কুল লাষ্টলৈকে আছে। এল পি স্কুলতে প্ৰথম শ্ৰেণী পাৰ কৰিলোঁ, প্ৰাথমিক শিক্ষা পাৰ কৰিলোঁ এল পি স্কুলতে। এয়া আমাৰ মৰংগৰ মধুপুৰ জে জল জীৱন মিছন চৰকাৰে দিয়ে গড়ফালকে। আপোনালোকক গাঁও দেখালোঁ, ঘৰ দেখালোঁ আৰু ঘৰৰ গাঁৱৰ ডেভেলপবিলাক দেখালোঁ। আৰু আজি আমাৰ সৰু পিচাৰৰ পৰা ল'লোঁ, এতিয়া আকৌ ডাঙৰ পিচাৰ যোৱা বছৰ বনাইছিলে। এইটো পিচাৰটো আপোনালোকক শ্বেয়াৰ কৰিম। এয়া আমাৰ পিচাৰি চাওক, চাৰিওফালে এনেকুৱা চটি জাল মাৰা আছে আৰু সেইফালে মাছবিলাক পূৰা নাচি আছে। ইয়াত নতুনকৈ ফিচাৰী খান্দাইছিলে আৰু ইয়াত অকল থাইলেণ্ড মাগুৰ বুলি কয় আৰু চাইনিজ মাগুৰ বুলি কয়। থাইলেণ্ড মাগুৰে কয় এইটো বিলাতী মাগুৰটো। ইয়াত পুহিছোঁ এইবাৰ, আপোনালোকে শ্বেয়াৰ কৰিলে। এয়া চাওক, জুম কৰি দেখুৱাম আপোনালোকক। ইয়াত দেনাও দিয়া নাই, একো দিয়া নাই এতিয়া, হ'লেও ইয়াতে নাচি বাগি আছে চাওক। এয়াই বন্ধুসকল বা ভিউৱাৰ্ছ, গাঁৱৰ মজাটো এইটোৱে। এতিয়া ডেকা পামত মাটি নাই ইমান ফিচাৰী বনাবলৈ, বা টাইমো নাই বিজনেছ এতিয়া দোকান এখন চলাই পিনি মাছ পুহিবৰ কাৰণে। কিন্তু দেউতা আৰু মা আছে, মা ইয়াতে চাকৰি, এইকাৰণে মাছ পুহিব পাৰিছে। এয়া চা কেনেকুৱা লাগিছে। ইয়াত আপোনাৰ 3200 পোনা দিছিলোঁ, এতিয়া কিমান হ'ব উৎপাদনটো চাব লাগিব। এয়াই ৱাও এনেকুৱা পৰিৱেশ বাহিৰৰ আমাৰ ষ্টেটত দেখা নাছিলোঁ। এয়া আমাৰ আজি এইবছৰ আমাৰ ঘৰতে দেখিছোঁ। ভিডিঅ'বিলাক চাই থাকিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনত দবাই দিয়ক। ভিডিঅ'টো ইমানতে সামৰিছোঁ।